কোৱা কি কৰিবানো ইমান ধুনীয়া সানসেট ওলাই আছে এই বেলকনিত বহি তাকে চাই চাই কফি খাই আছিলো মই কফিখন খাই লওঁ তাৰপিছত তোমাক ফোন কৰি আছো দিয়া A few moments later. হেল্ল' কি কৰিবা তুমি জানাই দেখোন একন টাইমত মই কি পাওঁ স্কিন কেয়াৰ কৰি আছো আকৌ যিহে প্ৰব্লেম দিছে স্কিনটো এই মুলতানীৰ মিত্ৰীৰ লগত স্কিন কেয়াৰ কৰি আছো ভিডিঅ' কল আকৌ কেলে তোমাৰ কি মোৰ ওপৰত অকণো বিশ্বাস নাই হ'ব দিয়া মই স্কিন কেয়াৰ কৰি লওঁ মই মুলতানীৰ মিত্ৰীৰ লগত স্কিন কেয়াৰ কৰি আছো মই তোমাক পিছতকে ফোন কৰি আছো হ'ব দিয়া 3 hours later. হেল্ল' কি কৰিবা আৰু আমাৰ বিপিয়াতে যে আছে ষ্টাইল বজাৰখন তাতে 60 আৰু 30% ডিছকাউণ্ট দি আছিল তো সেইবাবে তাতে শ্বপিং কৰিব আহিছোঁ 3 hours later. কি কৰিবানো শ্বপিং কৰি কৰি বিৰাটেই ভাগৰ লাগি গ'ল মানে সেইকাৰণে ৰেষ্টুৰেণ্টত কিবা অকণমান খাই যাওঁ বুলি ভাবিলোঁ লাইটলি দিয়া মই খাই লওঁ দেই ক'তনো থাকিম ৰেষ্টুৰেণ্টত আছো কফি খাবলৈ লৈছো ৰোল এটা দিছিলো অৰ্ডাৰ আহি পালেহি ৰবা মই খাই লওঁ ভিডিঅ' কল এতিয়া নাই এতিয়া ভিডিঅ' কল কৰিবলৈ নহয় মই তোমাক পাছতকে ফোন কৰি আছো দেই মই প্ৰথমতে খাই লওঁ হ'ব দিয়া A few moments later. হেল্ল' কি কৰি আছা মানে মই তোমাক কোৱা নাছিলো জানো যে আজি চানডে মই বিশালত যাম বুলি লখিমপুৰ আৰু কেলে ফোন কৰি আমনি কৰি আছা ভিডিঅ' কল এতিয়া আকৌ ভিডিঅ' কল কেলে কৰিবা মই একদম শ্বপিং কৰা টাইমত ভিডিঅ' কল কৰিলে কিন্তু মই বহুত বেয়া পাওঁ দেই ডিষ্টাৰ্ব দিলে মই বহুত বেয়া পাওঁ হ'ব দিয়া মই ঘৰত গৈ ফোন কৰি আছোঁ 2 hours later. শ্বপিং কৰি কৰি ভাগৰ লাগিলে সেইকাৰণে সেই ৰেষ্টুৰেণ্টত ভাত খাই আছোঁ হাঁহ মাংস তাৰপিছত সেই লেগ পিচ দিলোঁ আৰু অৰ্ডাৰ ৰবা খাই লওঁ হ'ব 3 hours later. হেল্ল' ইমান টাইম শ্বপিং কৰিলো শ্বপিং কৰি ভাগৰ লাগি এতিয়া ডানলপ খনতে শুই আছো অকণমান জিৰণি লৈছো কি ভিডিঅ' কল কেলে নাই এতিয়া ভিডিঅ' কল কৰিব নোৱাৰি হ'ব মই পাছতকে ফোন কৰি আছো এতিয়া একদম ভিডিঅ' হুলস্থুল হ'বই আকৌ ঘৰত কি বেলেগ মানুহ নাথাকে নেকি হ'ব দিয়া মই এতিয়া ভিডিঅ' কল কৰিব নোৱাৰো জাকৈখন মাৰি খুৱাম ভাত নে কি কোৱা যদি তুমি মোক তোমাৰ মৰমৰ মানুহজনী কৰি নিয়া তেতিয়াহ'লে মই তোমাক এনেকৈ জাকৈ মাৰি মাৰি মাছ খুৱাই একদম ডাক্তৰ বনাই দিম নে কি মোৰ হ'ব লগা মৰমৰ মানুহজন তোমাৰ হ'বলগীয়া মৰমৰ মানুহজনী পুৰা জাকৈ বোৱাত ব্যস্ত হৈ আছে দেই